Hi guys, welcome to my channel. আৰু এয়া মই এটা জ্যাকেট লৈছিলোঁ, কোপৰা লৈছিলোঁ কম বাৰু, আৰু হেতুকে ষ্টাইল কৰিলোঁ অলপ ইফাল ইফালকৈ, হেতু কাৰণে ফটো কেখন লগাই দিছোঁ, কেনেকুৱা লাগিছে ক'ব বাৰু। আৰু জ্যাকেটটো কোৱালিটিটো বিৰাটেই ভাল, আৰু মই লৈছিলোঁ মিছোৰ পৰা। আৰু এয়া আজি ডাইৰেক্ট ৰেচিপিটো লৈ যাওঁ। মই এটা পিঠা বনাইছিলোঁ, গতিকে আপোনালোকক ভাবিলোঁ সেইটো শ্বেয়াৰ কৰি দিওঁ, আৰু সেইকাৰণে আজি ডিৰেক্টলি আমি গৈছোঁ পিঠাটোলৈ। গতিকে মই লৈছোঁ ৰাইচ পাউডাৰ অৰ্থাৎ পিঠাগুড়ি, আৰু আপোনালোকে ডাইৰেক্ট কেঁচা পিঠাগুড়িও ল'ব পাৰে। মই কিন্তু এইটো আধা ভজা যোনটো পেকেট পায় আৰু কিনিবলৈ, সেই পিঠাগুড়িটো লৈছিলোঁ। গতিকে এই পিঠাগুড়িটো মই এই ডাঙৰ চামুচখনেৰে 2 চামুচ চাওকচোন, এনেকৈ ভৰাই ভৰাই লৈ লৈছোঁ। এখন চামুচ নহয়, একচুৱেলি হাতা বুলিয়ে ক'ব পাৰে, সৰু হাতা, জোখটো আপোনালোকে চাই ল'ব। ইমান ডাঙৰখনেৰে মই 2 হাতা পিঠাগুড়ি লৈ লৈছোঁ। এতিয়া ইয়াত মই মিলাম আটা। আশীৰ্বাদ আটাই মোৰ তাত আছিলে, মই সেই আটাটোৱে ল'ম। আপোনালোকে পাৰিলে বগা আটাটো ল'ব এইটো পিঠাৰ কাৰণে, তেতিয়া ৰংটো বুলি নহয়, বগা আটাটোত অকণমান বেছি খুচখুচীয়া হয়, মই ভাবোঁ, আৰু সেইটো মোৰ কথা দেই। আৰু মই আধাতকৈও কম, যিমান পিঠাগুড়ি লৈছিলোঁ তাৰে আধাতকৈও কম মই ইয়াতে আটা মিক্স কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে বৰা চাউলৰ পিঠাগুড়িও দিব পাৰে, কাৰণ এইটো মানে অকল যদি এতিয়া মই দিলোঁ 1 চিকুট নিমখ দেই। আৰু এতিয়া মই কৈ দিছোঁ বৰা চাউল বা আটাৰ গুড়াটো কিয় দিয়া হয়, বৰা চাউলৰ গুড়া বা আটাটো, নহ'লে পিঠাগুড়িটো যোনটো মানে ভাত খোৱা চাউলৰ পিঠাগুড়ি থাকে, সেইটোৰ আঠা একেবাৰে নাথাকে। সেইকাৰণে আঠা হ'বৰ কাৰণে, বাইণ্ডিং হ'বৰ কাৰণে আমি বেলেগ চাউলৰ গুড়া নহ'লে আটা মিক্স কৰোঁ। এতিয়া হাতেৰে ভালকৈ মই এইখিনি মিলাই লৈছোঁ, নিমখখিনি যাতে সকলো ফালে মিলি যায়। আৰু নিমখটো মিঠা ৰেচিপি যদিও মই 1 চিকুট নিমখ দিওঁৱেই চব মিঠা ৰেচিপিতে, কাৰণ ই মিঠাটো বেলেঞ্চ কৰে, মানে সোৱাদটো বেলেঞ্চ কৰাত সহায় কৰে। এতিয়া মই ইয়াতে দিম ৰিফাইন তেল, আপোনালোকে ঘিউ দিব পাৰে বা বাটাৰো দিব পাৰে, সকলো গোটেইকেইটাতে ভালেই টেষ্ট আহে। আৰু অকণমান বেছিকৈ মই দিম, নহ'লে লেকেটীয়া ধৰণৰ হ'ব পাৰে, যিহেতু পিঠাগুড়ি হয়। গতিকে মই অকণমান বেছি পৰিমাণে তেলটো দিম, যেনেকৈ আমি পুৰি চুৰি বনালে তেলটো দি লৈ মঠোঁ, সেই ঠিক তেনেধৰণে মই তেলটো দি লৈ মঠিম। পুৰি নহয়, চৰি, পুৰিত অকণমান কমকৈ দিয়া হয়। চামোচা তমোচা যেনেকৈ চিংৰা টিংৰা বনালে যিমান দিয়া হয়, কচৰি চিংৰা, ঠিক তেনেকুৱাকৈ দি মই মঠিম। আৰু মঠি এয়া মই ভালকৈ মঠি লৈছোঁ। আৰু মঠি আমি চাব লাগিব যে তেলখিনি দিলে লাডু বান্ধা নিচিনা হৈছেনে নাই। অকল তেলখিনিৰে আমি এইটো বস্তু, এয়া চাওক মই দেখাই দিছোঁ, এয়া লাডু বান্ধি গৈছে, ঠিক তেনেকুৱা পৰিস্থিতি হ'ব লাগিব। সিমানখিনি জোখত আমি তেল দিব লাগিব। এইখিনি মোৰ মিক্স কৰা হৈ গৈছে, আৰু মই ইয়াতে আপোনালোকক দেখুওৱা নহ'লে অকণমান আধা টিস্পুন মই দিছিলোঁ বেকিং পাউডাৰ, সেইটো দেখাবলৈ থাকি গ'ল। আৰু নেক্সট মই এতিয়া ইয়াতে অলপকৈ পানী দিছোঁ, আৰু মই নৰ্মেল পানীয়ে দিছোঁ, আৰু দি লৈ এনেকুৱা এটা ডো বনাই লৈছোঁ। ডোটো বহুত বেছি মাৰি থাকিব নালাগে, কাৰণ পিঠাগুড়িৰ ডো যিহেতু, গতিকে ইমান বেছি মাৰাৰ প্ৰয়োজন নাথাকে। এতিয়া আমি এইটো ৰেষ্ট কৰিব দিম, আৰু ৰেষ্ট কৰাৰ প্ৰয়োজন এইটোৱে যে যিটো আমি বেকিং পাউডাৰ দিছোঁ, বা আমি কেতিয়াবা বেকিং ছ'ডা দিওঁ, যিটো দিওঁ সেইটো এক্টিভেট হওঁতে অকণমান টাইম লাগে, আৰু সেইটো কাৰণে মই এই বস্তুটো অকণমান সময় ৰেষ্ট কৰিব দিম। ৰেষ্টিং টাইম বহুত ইম্পৰ্টেণ্ট। আপোনালোকে ৰুটি বনাওক, লুচি বনাওক, সদায় ডোটো অকণমান ৰেষ্ট কৰিব দিব। মোৰ ফালৰ পৰা এইটো টিপ হয় দেই, তেতিয়া সদায় বস্তুবোৰ ভাল হয়। গতিকে বেছি নালাগে, 10 মিনিট 15 মিনিট ৰেষ্টিং টাইম দিব লাগে। এইটো দিলোঁ। এতিয়া বনাই লওঁ ব'লক চুগাৰ চিৰাপটো। চুগাৰ চিৰাপৰ কাৰণে মই এফালে পানী দিছিলোঁ আপোনাৰ আধা কাপতকৈ অকণমান বেছি, আৰু এফালে 1 কাপ মই দিছোঁ চেনি। তাৰমানে চেনি যিমান দিয়া হয় তাতকৈ অলপমান কম দিব লাগিব পানী, ঠিক আছে। এয়া মই দেখাই দিছোঁ, এয়া মই কমাই দিছোঁ চাওক। গতিকে এইখিনি দিছোঁ, আৰু এতিয়া মই মিডিয়াম ফ্লেমত লৰাই থাকিম আমাৰ ডোটো হোৱালৈকে। আমি এফালে চুগাৰ চিৰাপটো বনাই থাকিম, আৰু ইফালে বলক মই বাকী পিঠাখিনি ভজাৰ ৰেডি কৰোঁ।
এফালে মই ৰিফাইন তেল দি দিছোঁ, কেৰাহী এটা দিছোঁ আৰু এইটো ভজা পোৰা কেৰাহী ইগন'ৰ কৰিব। আৰু এনেকুৱা ধৰণে সৰু সৰুকৈ মই পিঠা বনাই লৈছোঁ। ঘিলা পিঠা বা তেল পিঠা, ঘিলা পিঠা যোনটো কয় একচুৱেলি ঘিলাটোৰ নিচিনাকৈ তেনেকুৱাকৈ মই পিঠাখিনি বনাই লৈছোঁ আৰু ৰিফাইন তেলত মই ফ্ৰাই কৰিম। আপোনালোকে দেখা পাইছে মই বহুত বেছি ৰিফাইন তেল দিয়া নাই, গতিকে তেনেকৈ মই পিঠাকেইটা ভাজি ল'ম আৰু খুব ধুনীয়া মানে খুচখুচীয়া টাইপৰ হ'ব পিঠাখিনি। আপোনালোকে একদম টেনশ্যন নল'ব। এনেই আমি পিঠাগুড়ি এনেকৈ পিঠা বনালে অকণমান খুচখুচীয়া টাইপৰ নহয়, কিন্তু অকণমান লেকেটীয়া টাইপৰ হয়, নহ'লে টান হয়। কিন্তু এইটো পিঠা যিহেতু তেলেদি মাৰা হৈছে আৰু অকণমান বেকিং পাউডাৰ দিছোঁ, তেতিয়াহ'লে খুব ধুনীয়া খুচখুচীয়া এটা হয়, ভাল লাগে খাই পেলাই। আপোনালোকে ট্ৰাই কৰি চাবচোন। আৰু এতিয়া মই ধুনীয়াকৈ পিঠাকেইটা অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। আৰু মন কৰিব ইয়াতে পিঠাকেইটা আপোনালোকে লাইট ব্ৰাউন, ডাৰ্ক ব্ৰাউন হওঁতে বহুত সময় লাগিব, কাৰণ ইয়াতে চেনি তেনি একো দিয়া নাই। আৰু লাইট ব্ৰাউন হওঁতে মই কিন্তু উঠাই দিম, কাৰণ লাইট ব্ৰাউন হ'লেই পূৰাখিনি সিজি যাব। আপোনালোকে ইচ্ছা কৰিলে অলপ সময় ধৈৰ্য ধৰি কালাৰটো ভাল কৰি ডাৰ্ক ব্ৰাউন কৰি ল'ব পাৰে। এয়া চাওক, মই অলপ লাইট হৈ থাকোঁতে উঠাই দিছোঁ। এফালে চুগাৰ চিৰাপটো চাই লওঁ, আৰু এয়া চুগাৰ চিৰাপটো অলপ ডাঠ হ'বলৈ আৰম্ভ কৰিছে। আমি ধুনীয়াকৈ তাৰ হোৱাকৈ আমি কৰি ল'ব লাগিব, যোনটো আমি খুৰমা চুৰমাত দিওঁ। গতিকে এতিয়াও আৰু অকণমান সময় লাগিব, চাই থাকিব। এতিয়া আঠা আঠা হৈছে, কিন্তু তাৰ হোৱা নাই। গতিকে মই এয়া চাওক, তাৰ এতিয়ালৈকে হোৱা নাই। মই আৰু অকণমান সময় ৰখিম তাৰ হোৱালৈকে, অলপ সময় লাগিব। আৰু এইটো পৰ্যায়ৰ পৰা সেইটো পৰ্যায় পাওঁতে খুব বেছি 5 মিনিট। গতিকে ধৈৰ্য ধৰি সেই 5 মিনিট মই ৰখিছোঁ। আৰু দেখিছে মই অকণমান ফ্লেমটো মিডিয়ামতকৈ বেছি কৰি দিছোঁ, কাৰণ কামটো যাতে প্ৰচেছটো সোনকালে হয়, কাৰণ চেনিখিনি অলৰেডি গলি গৈছে। আৰু এইটো সময়ত কিন্তু হাতখন এৰি নিদিব, হাতখন এৰি দিলে জ্বলি যোৱাৰ সম্ভাৱনা আছে, যিহেতু আমি গেছটো অকণমান বেছি কৰি দিছোঁ। আৰু এতিয়া মই পুনৰ চাই আছোঁ যে হৈছে নেকি। এতিয়া হৈছে নিচিনা মোৰ লাগিছে, কাৰণে মই আকৌ চাইছোঁ। আপোনালোকে ধৰিব পাৰিছে নাই? এবাৰ পূৰা তাৰ উঠিছে, এয়া চাওক, ভালকৈ চাওক, এয়া তাৰ উঠিছে। তাৰমানে আঙুলি দুটাৰ মাজেৰে এনেকৈ কৰি পেলাই যেতিয়া টানি নিওঁ, তেতিয়া তার এডালৰ নিচিনাকৈ মানে বস্তুটো ভাঙি যাব নালাগে, দীঘলকৈ তার এডালৰ নিচিনাকৈ টান খাই যাব লাগিব, সেইটোকে তার উঠা বুলি কয়। এতিয়া মই ইয়াতে পিঠাকেইটা দি দিছোঁ, আৰু গোটেইকেইটা পিঠা মই দিয়া নাই, দুটামান মই নিমখীয়াভাৱেই ৰাখিছোঁ, কাৰণ দেউতাই মিঠা নাখায়। আৰু বাকীকেইটা মই এনেকৈ চেনিৰ ৰসত দি দিছোঁ। আপোনালোকে দুটা কাম কৰিব পাৰে, চেনিৰ ৰসটো পাতলকৈ দিও কৰিব পাৰে, তেতিয়া মিঠাই নিচিনা হ'ব, ঢিলা ঢিলা। আৰু এনেকৈ খাই চাবচোন। হৈ গ'ল, এয়া হ'ল চেনিৰ ৰসত দিয়া। এতিয়াও 2 মিনিটমান আৰু থ'ব লাগিব। মই 5 মিনিটমান হ'ল থোৱা। আৰু এফালে এইকেইটা নিমখীয়া থৈছোঁ। গতিকে এবিধ মিঠা, এবিধ নিমখীয়া। আপোনালোকে যেনেকৈ খাব পাৰে, নিমখীয়া ভিতৰত দুটামান আজৱাইন দি দিব, ভাল লাগিব। আৰু এবিধ মিঠা। Hey guys, welcome to my channel. মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মা দেউতাহঁত ৰখি আছে, একদম আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ গাড়ী ওলোৱাৰ পৰা। আৰু গাড়ী যিহেতু আমি তলত পাৰ্ক কৰিব লাগে, গাড়ী আৰু আছে ওচৰে পাজৰে। এখন গাড়ী দেখাই পাইছে, গাড়ী ওলাই আছোঁ। ইয়াতে চিকিউৰিটি থাকে বাৰু, কাৰণে কোনো প্ৰব্লেম নাই। যি কি নহওক, এতিয়াৰ পৰা দেখাইছোঁ। আৰু আজি আমি এঠাইলৈ যাব ওলাইছোঁ, আৰু এঠাইলৈ মানে ক'লৈ যাওঁ আপোনালোকক দেখাই থাকিম, ব'লকচোন। আৰু মই বাৰু মোৰ আউটফিটটো দি আছোঁ, মই কি পিন্ধিছোঁ চাই থাকোঁ। মই পিন্ধিছিলোঁ এইটো ড্ৰেছ। মই এইখিনি ভইচ অভাৰ কৰিব লগা হ'ল, কাৰণ গাড়ীত হাজবেণ্ডে উঠাৰ লগে লগে কিনো চখ নাজানো গান লগাই দিছিলে, আৰু সেইটো কাৰণে মই ভইচ অভাৰ কৰি দিলোঁ, নহ'লে কপিৰাইট আহিব পাৰে। আৰু এয়া চাওক, বিহুৰ মাস্ক। মই মাস্কখন দেখাই দিছোঁ, ইমান কিউট জানেনে মাস্কখন, চাওকচোন। এয়া মই অৰ্ডাৰ দি পেলাই বনাই নিছিলোঁ টেইলৰৰ তাত, তাইৰ জোখৰ, কাৰণ পাবলৈ অকণমান দিগদাৰ। আৰু এয়া পাই গ'লোহি। এয়া মই আহিছোঁ, একচুৱেলি আমি বিয়াৰ পিছতে যোনটো ঘৰত ৰেণ্টত আছিলোঁ ফাৰ্ষ্ট 1.5 বছৰ, সেইটো ঘৰলৈ আহিছোঁ। এই 1.5 বছৰ থাকি যোৱা ঘৰটো, তাত আমি অহা এতিয়া এবছৰৰ ওপৰে হ'ল, তাৰপিছত গৈছোঁ। এয়া অ'নাৰৰ ঘৰ, এয়া চাওক, এয়া আণ্টি ঘৰৰ অ'নাৰ।
আৰু সেয়াই আৰু তালৈ গ'লো ভাল লাগিলে ওপৰৰ চাদলৈ গৈছিলোঁ ইমান দিনৰ মূৰত যে ইয়াত গৈছোঁ আৰু ইয়াৰ ভিউটো চাব পাইছোঁ আপোনালোকক অকণমান দেখাই দিছোঁ চাওক কি ধুনীয়া লাগিছে গতিকে সেয়াই আৰু ভাল লাগিলে আহি পেলাই আণ্টিয়ে খুব মাতি আছিলে সেইকাৰণে গ'লোঁ সেয়াই হে গাইজ কালি ভিডিঅ'টো এণ্ড কৰা নহ'লে সেইকাৰণে এতিয়া আজি কিন্তু বহুতেই দেৰি হ'ল এতিয়া 12টাই বাজিলে কাৰণ ৰাতিপুৱা উঠি মই পাহৰি থাকিলোঁ তাৰপৰা কাম কাজ কৰি ক্লাছ চাছ কৰি শেষ হ'ল ঠিক 12টা বজা নাই এতিয়া কেইটা বাজিলে 11:36 গতিকে মই ক্লাছটো মোৰ হ'ল অলৰেডি হ'ল মানে কি আৰু কামখিনি দিলোঁ আৰু এতিয়া ষ্টুডেণ্টৰ কাম কৰি থাকা গতিকে ব্ৰেকফাষ্ট কৰিলোঁ এয়া আজি মই ঘুগনি খালোঁ ৰুটি ঘুগনিও আছিলে কিন্তু মই অকল ঘুগনি খালোঁ ৰুটি খোৱা নাই গতিকে সিমানেই আৰু কিন্তু ভাবিলোঁ ভিডিঅ'টো এণ্ড কৰা নাই যিহেতু এণ্ড কৰি লওঁ আৰু নহ'লে বেছি দীঘলীয়া হ'ব গতিকে এইখিনিতে মই সামৰিছোঁ মোৰ ভিডিঅ'টো আজিলৈ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব জনাবলৈ নাপাহৰিব কেনেকুৱা পালে আৰু যদি কোনোবা নতুন ব্যক্তিয়ে মোৰ ভিডিঅ'টো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই বাই